নমস্কাৰ, মই অভিযন্তা দেৱজিৎ ভূঞা। আমাৰ অসমীয়াত এষাৰ কথা আছে, চৰাই মৰে ৰৈ, মানুহ মৰে কৈ। এই কথাষাৰ আমি সৰুৰে পৰাই শুনি আহিছোঁ। এই কথাষাৰৰ ওপৰত ভিত্তি কৰি মই এটি কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। কবিতাটোৰ শিৰোনাম হ'ল কোন কেনেকৈ মৰে। খেনু মৰে কৈ নাতি নাতি, খেনু মৰে খেদি খেদি হাতী, খেনু মৰে বিচাৰি বিচাৰি মাটি, খেনু মৰে ভোটৰ বাবে কৈ জাতি, খেনু মৰে প্ৰতিবাদত বজাই বাতি, খেনু মৰে দুৰ্ঘটনা ঘটাই মাজ ৰাতি, খেনু মৰে লঘোণত মাহ পৰিলে কাটি, খেনু মৰে ঘূৰি ঘূৰি চুলাই মদৰ ভাটি, খেনু মৰে বৰষুণত জ্বৰ হৈ নলৈ ছাতি, খেনু মৰে লোনৰ বাবে কৰি তাত বাতি, খেনু মৰে মাজ ৰাস্তাত গাড়ীৰ চকা ফুটি, খেনু মৰে খহনীয়াত গ'ল সকলো মাটি ভেটি। ধন্যবাদ।